অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্বল আৰু স্বাৰ্থপৰ মুখ্যমন্ত্ৰীগৰাকী যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়, সেই কথা তেওঁ বাৰে বাৰে প্ৰমাণিত কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত অসমীয়া মানুহে যিমান অপমানিত হ'বলগীয়া হৈছে, বেইজ্জত হ'বলগীয়া হৈছে, মাৰ খাবলগীয়া হৈছে, গলি খাবলগীয়া হৈছে, আগতে কোনো এগৰাকী মুখ্যমন্ত্ৰীৰ দিনতে অসমৰ ৰাজনৈতিক তথা সামাজিক ইতিহাসত এনেকুৱা ঘটনা সংঘটিত হোৱা নাছিলে। আজি যে কেৱল মেঘালয়ৰ মানুহে অসমৰ মানুহক মাৰপিট কৰিছে বা বাহন ভাঙিছে সেয়াই নহয়। কেতিয়াবা মেঘালয়ৰ পৰা গুলীচালনা অসমৰ বনৰক্ষীৰ ওপৰত কৰা হয়, কেতিয়াবা নগালেণ্ডৰ দুৰ্বৃত্তই অসমীয়া মানুহৰ ওপৰত মাৰপিট কৰে, গুলীচালনা কৰে, কেতিয়াবা অৰুণাচলৰ দুৰ্বৃত্তই অসমীয়া মানুহক গুলীয়াই হত্যা কৰে, কেতিয়াবা মিজোৰামৰ আৰক্ষী আৰু দুৰ্বৃত্তই অসম আৰক্ষীৰ 5জনকৈ জোৱান হত্যা কৰি তেওঁলোকক শ্বহীদ হ'বলগীয়া হয়। অসমৰ ওচৰ চুবুৰীয়া কোনখন ৰাজ্যই অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলোৱা নাই, মাৰপিট কৰা নাই বা গুলীচালনা কৰা নাই বা হত্যা কৰা নাই? তাৰ পাছতো আজিলৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাও ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু আমাৰ অসমখন উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত শক্তিশালী ৰাজ্য, আমাৰ জনসংখ্যা আটাইতকৈ বেছি, লোকসভাৰ আসনৰ সংখ্যাকে ধৰি ৰাজনৈতিকভাৱে আমি আটাইতকৈ শক্তিশালী। তাৰ পাছতো কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰটোত চিন্তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিল। অসমৰ মানুহে ইমান মৰম সমৰ্থন দিয়াৰ পাছতো অসমখনৰ ভিতৰত ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান আগুৱাই গ'ল, সেই শক্তি কেৱল নিজৰ মাজতেই ৰাখিলে। সেই শক্তি অসমীয়া মানুহক কেতিয়াও তেওঁ নিদিলে। ৰাজনৈতিকভাৱে তেওঁ নিজে নিজে শক্তিশালী হৈ থাকিলে ৰাজ্যখনৰ ভিতৰত, পৰিয়ালৰ সা সম্পত্তি হিচাপ কৰিব নোৱাৰা নিচিনা হ'ল। কিন্তু সেই শক্তি, সেই ৰাজনৈতিক শক্তি, সেই মৰম আৰু অসমীয়া মানুহে দিয়া সমৰ্থনৰ প্ৰতিদান অসমীয়া মানুহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও নিদিলে। দিয়া হ'লে আজি অসমৰ মানুহৰ ৰাজনৈতিকভাৱে অসমৰ মানুহ শক্তিশালী হৈ থাকিলেহেঁতেন। অসমৰ কি নাই, অসমখন কোনটো দিশত বাকী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ পৰা পিছপৰা, অসম সকলো ক্ষেত্ৰতে আগবঢ়া। তাৰ পাছতো অসমীয়া মানুহে দিনে দিনে মাৰপিট খাবলগীয়া হয়, গুলীচালনাৰ বলি হ'বলগীয়া হয়, অসমীয়া মানুহক হত্যা কৰা হয়। আৰু তাৰ পাছতো আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰাৰ থল আছে, কিন্তু নিজৰ ৰাজনৈতিক কেৰিয়াৰটোৰ চিন্তাৰ কাৰণে তেওঁ ৰাজনৈতিক শক্তিখিনি কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক উত্তৰণৰ কাৰণে ব্যৱহাৰ কৰিলে। সেই ৰাজনৈতিক শক্তি অসমৰ মানুহক কেতিয়াও তেওঁ নিদিলে। সেই ধৰণে তেওঁ অসমীয়া মানুহখিনিক শক্তিশালী নকৰিলে, যাৰ কাৰণে পদে পদে অসমীয়া মানুহ আজি বেইজ্জত হ'বলগীয়া হয়, অপমানিত হ'বলগীয়া হয়। আৰু ওচৰ চুবুৰীয়া ৰাজ্যৰ এনে অত্যাচাৰৰ বলি অসমৰ মানুহ সঘনাই হ'বলগীয়া হয়। গতিকে ইয়াতকৈ দুৰ্ভাগ্যৰ সময় আৰু অসমত আগতে কেতিয়াও নাছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই ৰাজনৈতিক জীৱনটো কেৱল নিজৰ কাৰণে কৰিলে, কিন্তু অসমৰ মানুহখিনিকো যে সেই ৰাজনৈতিক শক্তিৰ প্ৰতিদান দিব লাগে, ৰাজনৈতিকভাৱে সেই শক্তিশালী হোৱাৰ যিটো বাতাবৰণ, গোটেই অসমৰ মানুহে যাতে তাৰ সুৰক্ষা কৱচ পায়, সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও নকৰিলে। কি দুৰ্ভাগ্যৰ সময়। ধন্যবাদ। জয় আই অসম।